বশিষ্ঠ মন্দিৰ গৈছো বশিষ্ঠ মন্দিৰৰ পৰা শুক্লেশ্বৰ মন্দিৰ যাম लागे मेरे प्रेम से संग लगे शंकरा लागे मेरे प्रेम से संग लगे शंकरा na 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 হাই হেল্ল' বহুত দিনৰ পিছত আকৌ এটা বেলেগ ভিডিঅ'ত লগ পালোঁ আৰু আজি চিনেমাৰ মানে মুভিৰ ভিডিঅ' নহয় আজি অকণমান বেলেগ ধৰণৰ ভিডিঅ' বনাব আহি আছোঁ আজি যিটো ভিডিঅ' হ'ল এইটো হ'ল বলবমৰ ওপৰত তো গুৱাহাটীত কেনেকুৱা বলবম হয় সেইটো মানে আজি আপোনালোকক দেখুৱাম আৰু এতিয়া ৰাতি 12টা বাজি পাৰ হৈ গ'ল ওপৰৰ পৰা পূৰা বৰষুণ আজি ভিজিম বুলি ওলাই আহিছোঁ আজি গামোচা বাবাই মোক বহুত ফ'ৰ্চ কৰিলে মানে তেওঁ গুৱাহাটীৰ বলবমটো দেখা নাই কেনেকুৱা হয় কি হয় তাকে চাব মানে লগ ধৰিলে তো ভাবিলোঁ তেওঁকো দেখুৱাওঁ লগতে আপোনালোককো দেখুৱাওঁ গুৱাহাটীৰ বলবম কেনেকুৱা হয় বাকী ৰূপম দা এতিয়া কওক আপুনিতো গুৱাহাটীৰ বলবম দেখা নাই ফাৰ্ষ্ট টাইম এতিয়া ৰাতি 12টা বজাত আপুনি মোৰ লগত ওলাই আহিছে বলবম চাবলৈ বঢ়িয়া একদম খুবেই ভাল লাগি আছে আৰু আজি শাওণ মাহৰ শেষৰটো সোমবাৰ শেষৰটো নহয় চাগে নেকি ঠিক চিয়ৰ নহয় নহয় মোৰ সময় বাৰু এটা আছে নেকি বাৰু যি নহওক ভাবি চিয়ৰ নহয় শেষৰটো হয় নে নহয় কিন্তু আজি ৰাতি 12টা বজাত আমি বলবম গোটেই গুৱাহাটী ঘূৰিম আৰু গুৱাহাটীত আমি কি দেখা পাওঁ ৰাতি বলবম গুৱাহাটীত কেনেকুৱা হয় কি দেখা পাওঁ গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু ৰূপম দাকৰ লগত দেখুৱাব লাগিব নহ'লেতো দৌৰাবই মোক পাৰিব মই ডেন্স কৰিম দেই আপুনি ডান্স কৰিব পুৰা ডান্স কৰিম একদম এনেকুৱা মানে এনাৰ্জি আহি আছে গোটেই ৰাস্তা ইমান মানুহ খোৱা লোৱাৰ ব্যৱস্থা কৰি দিছে খুবেই ভাল লাগি আছে আমি বহুত কিবা কিবি খালোঁ মানে বৰষুণ দি আছে বৰষুণ অলৰেডি ভিজি গ'লো বাৰু যি নহওক আজি আপোনালোককো দেখুৱাওঁ গুৱাহাটীৰ বলবম কেনেকুৱা হয় লগতে ৰূপম দাকো দেখুৱাই লৈ যাওঁ বলক এতিয়া আমি লাষ্ট গেটৰ পৰা আৰম্ভ কৰিছোঁ এইটো লাষ্ট গেটত আছোঁ আপোনালোকে এইটো দেখিয়ে গম পাইছে এইফালে ৰূপম দাই কিবা এটা দেখাই আছে ৰূপম দাই ময়ো দেখাই আছে এইটো তো আমি এই লাষ্ট গেটৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজিৰ ব্লগটো বলক আমি ৰাস্তাত কি দেখা পাওঁ কি দেখোঁ গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু চাওকচোন ইফালে পুৰা মিউজিক চিষ্টেম বজি আহি আছে ইফালে চাওক মোৰ ইফালে আছে মানে ইয়াৰ পৰা দূৰৰ পৰা ভালদৰে অহা নাই আৰু বৰষুণ পৰি আছে ক্লিয়াৰ হোৱা নাই ভিজুৱেলটো কিন্তু ৰাস্তাত কি দেখা পাওঁ কি দেখোঁ গোটেইখিনি আপোনালোকক দেখুৱাই দিছোঁ ঠিক আছে ৰূপম দা বলক তেতিয়াহ'লে আজিৰ ব্লগ আজি লাষ্ট গেটৰ পৰা ষ্টাৰ্ট কৰোঁ এইফালে মামা থাকে তো হাই মামা বাই হেপী বলবম মামা গৈ আছোঁ আমি আজি ষ্টাৰ্ট কৰিছোঁ ব্লগটো ইয়াৰ পৰা বলক অলপ দীঘলীয়া হ'ব পাৰে ব্লগটো কিন্তু চাই থাকিব মজা লাগিব মানে কি দেখা পাওঁ গোটেই গুৱাহাটীৰ ৰাস্তাত একদম প্ৰথম যাই আছোঁ বেলতলাৰ বশিষ্ঠ মন্দিৰ গৈছোঁ বশিষ্ঠ মন্দিৰৰ পৰা শুক্লেশ্বৰ মন্দিৰ যাম শুক্লেশ্বৰ মন্দিৰৰ পৰা যদি সময় হয় ভীমাশংকৰ মন্দিৰলৈকে যাম যিটো গড়চুকত আছে তো আজিৰ ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ লেটছ গ' এয়া ৰূপম দা আৰু মই এতিয়া গৈ আছোঁ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল ৰূপম দাই চলাই আছে আৰু গৈ আছোঁ গোটেই বৰষুণ কিনি আছে গোটেই বৰষুণত ভিজি গৈছোঁ অলৰেডি মানুহ দেখাই দে ৰাস্তাত চাওক মানুহ চাওক গোটেই দেখাই দি আছোঁ বেক কেমেৰা দিব লগ গোটেই ক'ত কি দেখাব চব দেখাই নি আছোঁ আপোনালোকক তোমাৰ মোবাইল কি ৱাটাৰপ্ৰুফ হয় একো নাই কেছ নাই আপোনালোকৰ কাৰণে মোবাইল কি চব পেলাই বেয়া কৰি ধ্বংস কৰিব পাৰিম খালি মৰম দিব ছাপোৰ্ট কৰিব আগুৱাই যায় নিব যি কৰিব লাগে চব কৰিম আৰু বৰষুণত ভিজি গৈ আছোঁ বাবাৰ আশীৰ্বাদ আৰু আমাৰ লগতে চব কিমান মানুহ ভিজি গৈ আছে চাবহে দেখাই আছোঁ বৰষুণত ভিজি লগত গোটেই ইমান ডাঙৰ বৰষুণ এয়া চাওক কেনেকুৱা বৰষুণ পৰি আছে এয়া চাওক কেনেকুৱা বৰষুণ মোবাইলতে পানী পৰিলে ৰখক ৰূপম দা আপুনি কি খাই আছে বাৰু ফ্ৰীতে পাইছে খাই আছো চাওক এটাৰ ওপৰত এটা খাই আছে ফ্ৰীতে পাই চাওক বৰষুণ কেনে আৰু ৰূপম দা এটাৰ ওপৰত এটা খাই আছে ফ্ৰী পাই এনেকে খাব নাপায় দেই এয়া প্ৰসাদ হয় ভোলে বাবাৰ প্ৰসাদ হয় দাদা ফ্ৰী পাই ঠিকছে খাই আছে জানেনে খাব লাগে দিয়ক এনজয় কৰক ৰূপম দা কেনে লাগিছে গাইজ এইবিলাক বাতি দেখিছেনে এটা দুটা তিনিটা চাৰিটা এই বাতি দেখিছেনে এইবিলাক কোনে খাইছে জানে এখেত দেখিছে তিনমান খাব পাৰে এখেত চাওক আৰু খাই আছে কেইটা খালে এতিয়ালৈকে
7টা মান খালো 7টা মান খালে ভিজি টপ একদম অৱস্থা নাই আৰু খাইয়ে আছে দিয়ক দিয়ক খাওক খাওক খাব দিছে যে খামে ন কিন্তু ভিজি অৱস্থা নাই বৰষুণ চাওক কেনে ইস গাইস খিচুৰি খাই থাকোতে ৰূপমদাৰ দুজন অনুৰাগী লগ পালো এইখন আমাৰ এয়া এজন ৰূপমদাৰ অনুৰাগী মৰিগাঁও সেই দাদাজনো মৰিগাঁৱৰে হয় তো বঙাইগাঁও এই মানে গাঁৱৰে গাঁৱৰে লগ পালো একে গোষ্ঠীৰ মানুহ হয় ৰয় একে ৰাজনীতি এনে খোৱাত কেনে তুমি খোৱাৰ 1 নম্বৰ কলো নহয় আহি পেলাই 20 বাতি মান শেষ কৰিলে আৰু খাবা ৰূপম দা আপুনি বয় খাম বলবো এইফালে চাপ দেখাই দিয়ে এইফালে ৰাতি আছে এইফালে গোটেই বনাই আছে আৰু ৰূপমদাৰ মনে কৈছে তাতে বহি লয় নেকি তেওঁ এনে কাম কৰো আগতে মন্দিৰত যাওঁ মন্দিৰৰ পৰা হেৰিবিলাক চাই আহো আৰু মানে ঘূৰিয়া আমাৰ দাদাহঁতে ভাইটিহঁতে মন্দিৰৰ পৰা অলৰেডি আহিল এতিয়া আমি যাম পানীত নামিব দিয়া নাই নেকি? বহুত বাঢ়িছে আজি পানীও বেছি সেইকাৰণে কাকো নামিব দিয়া নাই পুলিচ প্ৰশাসনে অলপ গাইড দি আছে তাৰ ভিতৰতে অলপ নামি পেলাই গা ধুই আহিব পাৰি আৰু নিয়মটো কৰিছে মানে প্ৰশাসনৰ ফালৰ পৰা মানা কৰি আছে তাত নামিবলৈ কিন্তু পানী বাঢ়িছে ওপৰৰ পৰা পানী নামি আছে এইটো মেঘালয়ৰ পৰা পানীটো নামি আহে তো এনেকে যদি বৰষুণো পৰি থাকে যেনেকে বৰষুণ পৰি আছে বৰ্তমান এনেকে যদি বৰষুণ পৰি থাকে তো সোমবাৰৰ নিচিনা অৱস্থা হ'বলৈ বেছি টাইম নাই আৰু মানে গুৱাহাটী মহানগৰী মহাসাগৰলৈ চেঞ্জ হৈ যাব হয় হয় এতিয়া যাওঁ ৰাস্তাত কি দেখা পাওঁ তাকে দেখাই যাওঁ আপোনালোকক প্লাছ একেবাৰে মন্দিৰত লগ পাওঁ তো বলক লেটছ গো গাইজ মহাদেৱৰ ভক্ত হয় এইফালে বৰষুণ মানে ক'ব নোৱাৰি এনেকুৱা বৰষুণ পৰি আছে আৰু এই বৰষুণত ভিজি ভিজি আমি দুটা গৈ আছো তো ৰূপম দা ঐ ঠাণ্ডা লাগি আছে ঠাণ্ডা লাগিছে বৰষুণত ভিজি ভিজি গৈ আছো আমি পুৰা গোটেই বৰষুণ এইফালে মানে ভিজি গলো অলমষ্ট 90% ভিজি গলো তথাপিও যাম মন্দিৰলৈ গৈ কেনেকুৱা লাগে কি লাগে গোটেইখিনি জনাই আছো ৰূপম দা বলবো ফূৰ্তি লাগি আছে ফূৰ্তি লাগি আছে গুৱাহাটীৰ বৰষুণ দেখি ভাল লাগিছে ৰাস্তাততো অলৰেডি আপুনি খাই পেট ফুল কৰিলে হৈছে পেট ফুল কৰিলে আজি ৰাতিপুৱাৰ পৰা একো খাব পৰা নাই ৰাতিপুৱাৰ পৰা একো খাব পৰা আকৌ কাইলৈ দিনটো আছে একো খাব নোৱাৰিমেই বলক একেবাৰে মন্দিৰত লগ পাওঁ অলপ আন্ধাৰ হৈ আছে জেগাখিনি পোহৰত আমি বৈশিষ্ট চাৰিআলি পালো নাই চাৰিআলি অলপ দূৰ আছে এইটো পাইছো চাৰিআলি পালো তাৰমানে কেছটো কি জানানে আমি দুজনে মানে ভিজা নাই কিমান লাখ লাখ মানুহ ভিজি আছে চাওক বহুতে ভিজিছে বহুতে ভগৱানৰ নামৰ আজি সোমবাৰৰ দিনত আমি দুজনে অকল ভিজা নাই কিমান লাখ লাখ মানুহ ভিজি আছে চাওক ল'ৰা ছোৱালী মতা মাইকী পিছফালৰ পৰা ইউটিউবাৰ বুলি মাত লগাইছে অলপ আগলৈ গলো এইটো টমটমলা মাত লগাইছে আমাৰ তো বলক মন্দিৰলৈকে যাওঁ কেনে লাগে তাতে জনাওঁ আহি পাই গলো বশিষ্ঠ চাৰিআলি এয়া মানুহ চাওকচোন মাই গড মানুহ চাওক বশিষ্ঠ চাৰিআলিত মানুহ গাড়ী নিব নিদিয়ে আমি ইফালে যাওঁ বলো ইফালে গাড়ী নিব দিব নাইবা বলো এইফালে গাড়ী নিব নিদিয়ে মামা কেইটা বহি আছে আমি আগেদি যাওঁ বেলেগ ফালে लगे मेरे पीठ से संग लगे शंकरा लगे मेरे पीठ पे संग लगे शंकरा लगे मेरे पीठ पे संग लगे शंकरा लगे मेरे पीठ पे शंकरा लगे मेरे पीठ पे संग लगे शंकरा लगे मेरे पीठ पे शंकरा लगे मेरे पीठ पे लगे मेरे पीठ पे शंकरा लगे मेरे पीठ पे शंकरा গাইস ফাইনালি আহি পাই গলো বশিষ্ঠ মন্দিৰৰ গেট ফাইনালি আমি আহি পাই গলো মন্দিৰ আহি পাই গলো কিমান মানুহ
আছে চাওকচোন বাৰু ইয়াত মানুহবোৰ বেক কেমেৰা দি মই দেখাই আছো মানুহ পিছফালে মানুহ পিছফালে ইয়াত কি কম কোনে শুনা নাপায় ইমান মানুহ চেণ্ডেল ৰাখিম এতিয়া মন্দিৰত যাম মন্দিৰটো এবাৰ দেখাই দিয়কচোন আপুনি এতিয়া মন্দিৰত যাম কিন্তু চেণ্ডেল ৰাখিবলৈ জেগা নাই তো দোকানৰ পৰা কিবা লওঁ লৈ পেলাই দোকানত চেণ্ডেল ৰাখি যাওঁ নহ'লে আমাৰ চেণ্ডেলো হেৰাব খোজকাঢ়ি যাব লাগিব তাতে খালী তো চেণ্ডেল ৰাখি পেলাই আমি যাওঁ এতিয়া ফাইনেলি বাইদেউজনীয়ে দিছে চেণ্ডেল ৰাখিবলৈ কিবা ল'ব লাগিব চৰ্টত দিছে এনেই দিয়া নাই তো কিবা ল'ম কি ল'ব বাৰু মাথাত বান্ধা কিবা ল'লে হ'ল পিঠা চিঠা লৈ লওঁ ন বেলেগ একো নলওঁ পিঠা চিঠা লৈ লওঁ মাথাত বান্ধি ল'ম আৰু চেণ্ডেলটো ৰাখি দিয়াত আৰু চেণ্ডেল হেৰালে বাইদেউকে আহি ধৰিম আৰু বহুত ডাঙৰ লাইন হৈ আছে লাইন নাপাতো আমি পুখুৰী ফালে আহিছো পুখুৰী চাবলৈ লাইন হৈ আছে যাবতো নোৱাৰিলো বহুত আমাৰ চাউণ্ডটো ভালকে নুশুনিব বহুত হাল্লা হৈ আছে ইয়াত পানীৰ বহুত বাঢ়ি গ'ল সেইকাৰণে তলত নামিব নিদিয়ে চাওক পানীৰ কিমান লেভেল পানীৰ লেভেলটো চাওক NDRF মানুহ আছে SDRF মানুহ আছে SDRF মানুহ আছে পানী বহুত বাঢ়ি গ'ল পানীৰ তলত যাব নিদিয়ে পানীৰ ফুট চাওক কিন্তু আজি আমি নামিব নোৱাৰো আৰু ন ইয়াত লাইনৰ কাৰণে আমি ভিতৰত নগ'লো আৰু ইমান লাইন চাওক কিমান লম্বা লাইন হৈছে পিছফালে ইমান লাইনৰ কাৰণে ভিতৰত যোৱাটো অসম্ভৱ আজি নাযাওঁ আৰু আজি যাব নোৱাৰি ন আমাৰ ইফালে যাম শুক্লেশ্বৰ মন্দিৰত যাওঁ তাত যদি পাৰোঁ তাতে দেখাম আৰু ন বেলেগ এদিনাখন আহি দেখুৱাম তো আজি বশিষ্ঠ মন্দিৰৰ পৰা বিদায় লওঁ বশিষ্ঠ মন্দিৰৰ পৰা ইমানখিনিতে সামৰিছো বশিষ্ঠ মন্দিৰৰ ব্লগ এইটো ভিডিঅ'তে আপোনালোকে শেষলৈ দেখা পাব এতিয়া গৈ থাকিম আমি শুক্লেশ্বৰ মন্দিৰলৈ ন ব'লক শুক্লেশ্বৰ ঘাটলৈ যাওঁ লেটছ গো আৰু বন্ধু বান্ধৱীসকল আমি বশিষ্ঠৰ পৰা আহি পালো গণেশ মন্দিৰ এয়া চাওক গণেশ মন্দিৰ আছে ওচৰতে আৰু ইয়াতে বহুত পায়স খালো পায়স ইয়াতে চাওক পায়সৰ ব্যৱহাৰ গাইজ এতিয়া টাইম হৈ গ'ল 4 AM মানে মৰ্ণিং 4টা বাজিলে তো মানে এনেকুৱা জোৰে বৰষুণ আহিলে গোটেই ভিজি গ'লোঁ মানে ভিজি কৰি কাপোৰ কানি অৱস্থা নোহোৱা হৈ গ'ল তো ৰুমত আহি কাপোৰ কানি চেঞ্জ কৰি এতিয়া বিচনাত বহিছোঁ আৰু বহি পেলাই মানে আপোনালোকক জনালোঁ ঘৰলৈ ঘূৰি আহিব লগা হ'ল পাণবজাৰ যাব নোৱাৰিলোঁ বহুত চেষ্টা কৰিছিলোঁ পাণবজাৰ যাবলৈ ভাবিছিলোঁ পাণবজাৰ যাম শুক্লেশ্বৰ ঘাটৰ পৰা আপোনালোকক দেখুৱাম বুলি কিন্তু যাব নোৱাৰিলোঁ শুক্লেশ্বৰ মন্দিৰৰ পৰা আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ তাৰ পৰিৱেশটো কেনেকুৱা কি হৈছে বলবম উপলক্ষে কিন্তু তাত যাব নোৱাৰিলোঁ তাৰ বাবে চৰি নেক্সট সোমবাৰে আমি যোৱাৰ প্লেনিং কৰি আছোঁ বেলেগ এটা মন্দিৰলৈ এতিয়া জনাই নিদিওঁ আপোনালোকক ক'ত যাম কি কৰিম কিন্তু এইবাৰ অলপ গুৱাহাটীৰ বাহিৰত যোৱাৰ প্লেনিং এটা কৰি আছোঁ যদি বতৰে যদি বাধা বিঘিনি নিদিয়ে তেতিয়াহ'লে আমি গৈ আছোঁ ছাপোৰ্ট কৰিব আমাক আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো বেয়া নাপাব আপোনালোকক দেখুৱাব নোৱাৰিলোঁ শুক্লেশ্বৰ ঘাটত যায় তাৰ বাবে চৰি নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আকৌ আজিলৈ বাই বাই গুড নাইট